क'क्राझार आरो दरं उदालगुरि लकसभा बियाबाव BPF दोलोआ सेथि पजिशनाव दङ। অকল क'क्राझार নহয়, क'क्राझार समष्टि আৰু দৰং উদালগুৰি সমষ্টিত আমাৰ BPF দলে আজিৰ দিনত 1 নম্বৰ পজিশনত আছে। रावजोंबो लोगो जायाजासे BPF दोलोआ उदां बिसायख'थि गेलेगोन। কাৰো লগত এলায়েন্সৰ কথা অহা নাই, আমি ইন্ডিপেন্ডেন্টলি খেলিব দুটা লোকসভাত পাস। लकसभा बिसायख'थिखौ लाना BPF दोलोआ गोख्रों साखाफारा। आथिखालाव BTC ओनसोलाव राजखान्थिनि बारहावा गावबा गावनि दोलोखौ गोख्रों खालामनो बायदि बायदि हाबाफारि मावथांखि लानायखौ नुनो मोन्दों। फैबाय थानाय लकसभा बिसायख'थिखौ लानानै BPF दोलोआ क'क्राझार आरो दरं उदालगुरियाव बिजाथि जागोननि फारिलाइखौ फोसावो। बे फारिलाइनिफ्राय जायखिजाया सासे बिजाथिया लकसभा MP बिसायख'थिनि थाखाय सायख'जागोन। उदालगुरियाव दिनै BPF हान्जानि 84थि CWC मिटिंआव BPFनि आफादगिरि हाग्रामा महिलारिया नुजाथिनानै खौरांगिरिनि सिगाङाव एरैबायदि फोरमायो। এনেকুৱা সিরিয়াস একো সিদ্ধান্ত নাই। নর্মেলি আমি সেইবিলাক কথা প্রত্যেক মিটিঙত আলোচনা কৰে যে আমাৰ দলটো কেনেকৈ মজবুত কৰিব লাগে আৰু এইবাৰ যেহেতু আমি দুটা সমষ্টিত লোকসভাত MP কেণ্ডিডেট দিব, দৰং ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভাত আমি খেলিম। এই হিচাপত আমাৰ বুথ লেভেলৰ যিটো মিটিং এইটো মানে বেছি স্পীড আপ কৰিব লাগে বুলি আমি দায়িত্ব দিয়া হৈছে। ইনচাৰ্জ এনেতো ভালে আছে আৰু ইয়াতকৈ আৰু যদি বেছি ভালকৈ যাতে হয় তাৰ কাৰণে আকৌ ইনচাৰ্জ দায়িত্ব দিয়া হৈছে। টিকেট ডিক্লেয়াৰ আমাৰ মাৰ্চত হ'ব, তো মাৰ্চত ছেকেণ্ড উইকৰ ভিতৰত হ'ব। আজি আমাৰ দৰং ওদালগুৰিত কোনে কোনে টিকেট বিচাৰিছে আৰু কোকৰাঝাৰ লোকসভাত কোনে কোনে টিকেট বিচাৰিছে সেইটো আমি জাষ্ট হাউচত জনাই দিছোঁ। কোকৰাঝাৰত 3জন মানুহে বিচাৰিছে, 3জনে প্ৰমীলা ৰাণী বাইদেউ সিও বিচাৰিছে, খাম্পা বৰগোহাঁই সিও বিচাৰিছে আৰু পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ সিও কোকৰাঝাৰ লোকসভাৰ পৰা টিকেট বিচাৰিছে। আৰু দৰং ওদালগুৰিৰ পৰা প্ৰথমবাৰ আমাৰ ৰিহন ডিমাৰী ডাঙৰীয়া আছে, দুৰ্গা দাস বড়ো ডাঙৰীয়া আছে আৰু ইয়াৰ পিছত ৰবিনসন মছাহাৰী ডাঙৰীয়া আছে, ইমানুৱেল মছাহাৰী ডাঙৰীয়া আছে আৰু ধীৰেন বড়ো। 5জন কেণ্ডিডেট আমাৰ তাত দৰখাস্ত দিয়া হৈছে। স্যার প্ৰমোদ বড়োই কৈছে যে লোকসভা নিৰ্বাচনৰ পিছত BPFৰ দোকান বন্ধ হ'ব। আমাৰ একো দোকান নাই, প্ৰমোদ বড়োহে দোকান দি আছে। আমাৰ দোকান বন্ধ নহয়, আমাৰ মই দোকানো দিয়া নাই আৰু কি দোকান বন্ধ হ'ব। প্ৰমোদ বড়ো যি কৈ থাকিব দিয়ক, এইবাৰ খেলা হবে। এলায়েন্সৰ কিবা প্ৰসংগ আহিব নেকি? নাই অকলশৰে খেলিব কাৰো লগত এলায়েন্সৰ কথা অহা নাই, কাৰো লগত এলায়েন্সৰ কথা অহা নাই। আমি ইণ্ডিপেণ্ডেণ্টলি খেলিব দুটা লোকসভাত পাস। মঙলদৈ ওদালগুৰিত কিবা UDFৰ ফালৰ পৰা নাই এনেকুৱা UDF কোনোবা UDF বা কোনোবা কংগ্ৰেছ বা কোনোবা BJP বা কোনোবা পলিটিকেল পাৰ্টিয়ে আমাৰ দলক সহায় কৰিবলৈ যদি আগবাঢ়ি আহিছে আমাৰ ক'ব লগা একো নাই, কিন্তু আমি কৈছোঁ কাৰো লগত আমাৰ এলায়েন্স নাই। উইলিংলি আহে মানে উইদাউট কণ্ডিশ্যন। কোনোবাই যদি সহায় কৰিবলৈ আহে এইটো আপুনি কেনেকৈ নকৰিব, ভালে পাব লাগে। যদি কংগ্ৰেছে আমাক সহায় কৰিব বিচাৰিছে আমি ভাল পাম, ধন্যবাদ দিম, কিন্তু এলায়েন্সত নহয়, কণ্ডিশ্যনত নহয়। কোকৰাঝাৰ সমষ্টিক লৈ কিমান আশাবাদী হৈছে এইবাৰ? অকল কোকৰাঝাৰ নহয়, কোকৰাঝাৰ সমষ্টি আৰু দৰং ওদালগুৰি সমষ্টিত আমাৰ BPF দলে আজিৰ দিনত 1 নম্বৰ পজিশনত আছে। কিন্তু আজি বৰমাত যিখন মিটিং হৈছে প্ৰমোদ বড়োৱে এটা কথা উত্থাপন, যুদ্ধ ক্ষেত্ৰত নামিবৰ কাৰণে কাৰো শক্তি নাই বুলি কৈছে। কোকৰাঝাৰ আৰু দৰং ওদালগুৰিত আপোনালোকৰ শক্তি তেনেকুৱা নাই, যুদ্ধ ক্ষেত্ৰত আপোনালোকে নাই বুলি কৈছে। এই প্ৰমোদ বড়োৰ এইবিলাক কথা ৰাইজে বিচাৰ কৰিব, মই একো নক'ম। মুখ্যমন্ত্ৰীটো এতিয়াও নমনীয় স্থিতি লৈ আছে, আপোনালোককতো আহ্বান জনাই আছে, কি ক'ব বিজেপিৰ? বিজেপিয়ে আমাৰ লগত এনেকুৱা কি বুলি কয় প্ৰয়োজনত বিচাৰিলে আমি যাব লাগে না নাযাব লাগে সেইটো দলে সিদ্ধান্ত ল'ব। কিন্তু নাই সেইবিলাক কথা নাই। এতিয়া দল হিচাপে আজিলৈকে কোনো এপ্ৰচিং নাই, BJP হওক, কংগ্ৰেছ হওক বা কোনোবা দল হওক।
নৱশৰণীয়াৰটো যিহেতুকে স্থিতি তাত বহুত কম, কিন্তু সমান্তৰালভাৱে কিন্তু ওদালগুৰিত কিন্তু প্ৰত্যাহ্বানৰ সৃষ্টি নিশ্চয় দিলীপ শইকীয়াই কৰিব। কেনেধৰণে আপোনালোকে ইছ্যুলৈ আগবাঢ়িব? নাই ইছ্যুটো হ'ল আমাৰ ইছ্যু এটাই, আমাক অঞ্চলত শান্তি লাগে, আমাক অঞ্চলত একতা লাগে, আমাক অঞ্চলত উন্নয়ন লাগে। সেইটোৱে আমাৰ মূল BPF দলৰ উদ্দেশ্য। আৰু চৰকাৰ যেতিয়া নতুন চৰকাৰ আহিব, আমি যেতিয়া নতুন চৰকাৰ বনাব পাৰিব 2025-ত, তেতিয়া আমাৰ 1 নম্বৰ কিবাটো হ'ল মাটিৰ পাট্টা প্ৰদান কৰা। ডিলিমিটেশ্যনৰ পিছত BPFৰ বাবে সহজ হৈ উঠিছে নেকি মঙল দৰং ওদালগুৰি বস্তু? BPFৰ বাবে সহজ হৈ মানে আচলতে আমিতো কনষ্টিটিউচনেলি 2টা লোকসভা পাব লাগিছিল, কিন্তু আমাক দিয়া নাই। আমি ইয়াৰ কাৰণে প্ৰটেষ্টো কৰিছিলোঁ, হাইকোৰ্টো কৰিছে, সুপ্ৰিম কোৰ্টো কৰিছে। যেনক সেইটো বিচাৰ কেতিয়া ফাইনেল হ'ব আমি ক'ব নাজানো, মুঠতে আমি খেলিব লাগে, দৰং ওদালগুৰি হ'লেও আমি খেলিম বাছ। থেংক ইউ।